মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতেই ভাৰতক স্মৰণ কৰিলে চীনে। যি চীনে ভাৰতক প্ৰতিদ্বন্দ্বী বুলি কৈছিল, সেই চীনে এতিয়া কিয় ভাৰতক অংশীদাৰ বুলি কৈছে? বেইজিঙৰ ডাঙৰ সিদ্ধান্ত, ভাৰত অবিহনে বিশ্ব ৰাজনীতিত আগবঢ়াটো কঠিন। গ্লোবেল সমীকৰণ সলনি কৰাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে এতিয়া ভাৰত। এছিয়াৰ ৰাজনীতি এতিয়া ভাৰতক কেন্দ্ৰ কৰি ঘূৰিবলৈ আৰম্ভ কৰিছে নেকি? এফালে মধ্যপ্ৰাচ্যত এই সময়ত সংঘাত আৰু উত্তেজনাই ভয়ংকৰ ৰূপ লৈছে, ধ্বংস আৰু ধ্বংসস্তূপে যেন শিখৰত উপনীত হৈছে। কিন্তু এই অস্থিৰতাৰ মাজতে এই সময়ত ভাৰতৰ তীব্ৰ বিৰোধিতা কৰা চীনৰ হঠাতে দিল্লীৰ কথা মনত পৰিছে। তদুপৰি এনে পৰিস্থিতি দেখা গৈছে যেন চীনে ভাৰতৰ পৰা উল্লেখযোগ্য সহায় আৰু সহযোগিতা বিচাৰি আহ্বান জনাইছে। অৰ্থাৎ সদায় ভাৰত বিৰোধী সুৰেৰে কথা কোৱা বেইজিঙে এতিয়া উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আগবাঢ়িবলৈ ভাৰতৰ সহায় আৰু সমৰ্থন অবিহনে আগবঢ়াটো কঠিন। ঠিক যেনেকৈ কোৱা হয় যে সময়ত শত্ৰু বন্ধু হৈ পৰে। কিন্তু প্ৰশ্ন উঠিছে, এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে চীনে প্ৰথমেই ভাৰতৰ সহায় বিচাৰিবলৈ আগবাঢ়িল? ভাৰতৰ পৰা চীনে কেনেধৰণৰ সমৰ্থন বিচাৰিছিল? বেইজিঙৰ এই আহ্বানৰ প্ৰকৃত অৰ্থ কি আৰু এই সমগ্ৰ বিষয়টোত ভাৰতৰ অৱস্থান কি? এই সকলো প্ৰশ্নৰ উত্তৰ বুজিবলৈ বিষয়টো অলপ গভীৰভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন। দৰাচলতে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতেই চীনৰ এটা গুৰুত্বপূৰ্ণ মন্তব্যই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ আলোড়নৰ সৃষ্টি কৰিছে। ভাৰত চীন সম্পৰ্কৰ প্ৰসংগত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে যথেষ্ট কোমল আৰু ইতিবাচক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বেইজিঙত অনুষ্ঠিত চতুৰ্দশ ৰাষ্ট্ৰীয় পিপলছ কংগ্ৰেছৰ অধিৱেশনৰ সময়ত এখন সংবাদমেলত ৱাং ইয়ে উল্লেখ কৰে যে ভাৰত আৰু চীনে ইজনে সিজনক ভাবুকি বা প্ৰতিদ্বন্দ্বী হিচাপে নহয়, সুযোগ আৰু সংযোগী অংশীদাৰ হিচাপে চোৱা উচিত। ৱাঙৰ মতে ভাৰত আৰু চীন কেৱল চুবুৰীয়া দেশেই নহয়, দুয়োখনেই গ্লোবেল সাউথৰ গুৰুত্বপূৰ্ণ সদস্য। তাৰ উপৰিও দুয়োখন দেশৰ মাজত গভীৰ সাংস্কৃতিক সম্পৰ্ক আছে আৰু বহুতো ক্ষেত্ৰত ভাগ বতৰা স্বাৰ্থ বিদ্যমান। উল্লেখযোগ্য যে চীনৰ পৰা এই বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া বিশ্বৰ কৌশলগত পৰিস্থিতি দ্ৰুতগতিত পৰিৱৰ্তিত হৈ আছে। ৱাঙে স্পষ্টকৈ উল্লেখ কৰে যে ভাৰত আৰু চীনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইজনে সিজনক সমৰ্থন কৰাটো উচিত। বিশেষকৈ ব্ৰিক্স সংগঠনৰ ক্ষেত্ৰত চীনে ভাৰতৰ পৰা অধিক সহযোগিতাৰ আশা প্ৰকাশ কৰিছে। সঁচাকৈয়ে এই বছৰ ভাৰতে ব্ৰিক্সৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু আগন্তুক বছৰ চীনে এই দায়িত্ব গ্ৰহণ কৰিব। সেয়েহে চীনৰ আশা যে ভাৰত আৰু চীনে একেলগে কাম কৰি গ্লোবেল সাউথৰ দেশসমূহৰ কণ্ঠ অধিক শক্তিশালী কৰিব। ৱাঙে লগতে কয় যে যদি ভাৰত আৰু চীনে ঘনিষ্ঠভাৱে সহযোগিতা কৰে তেন্তে ইয়াৰ ফল কেৱল দুয়োখন দেশৰ উন্নয়ন আৰু পুনৰুত্থানৰ বাবেই নহয়, সমগ্ৰ এছিয়া অঞ্চলৰ বাবেও অত্যন্তই লাভজনক হ'ব। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে চীনৰ পৰা এই পৰিৱৰ্তিত মনোভাৱ কিয় দেখা গৈছে? বিশেষজ্ঞসকলৰ মতে চীনৰ এই বক্তব্য কেৱল এটা সাধাৰণ কূটনৈতিক বিবৃতি নহয়, বৰঞ্চ ইয়াৰ আঁৰত এক বৃহৎ বিশ্ব ৰাজনৈতিক কৌশল লুকাই আছে। বিগত কেইবছৰমান ধৰি আমেৰিকাই চীনক অৰ্থনৈতিক আৰু কৌশলগতভাৱে ঘেৰি ধৰাৰ বাবে অব্যাহত চেষ্টা কৰি আহিছে। ইফালে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনা আৰু ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ কাৰ্যকলাপেও চীনৰ কৌশলগত স্বাৰ্থত প্ৰভাৱ পেলাইছে। প্ৰকৃততে চীনৰ শক্তি যোগান আৰু বহু গুৰুত্বপূৰ্ণ বিনিয়োগ মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে গভীৰভাৱে জড়িত। সেয়েহে সেই অঞ্চলত অস্থিৰতা বৃদ্ধি পালে চীনৰ অৰ্থনীতি আৰু কৌশলগত স্বাৰ্থৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰাটো স্বাভাৱিক। সেইকাৰণেই চীনে বিচাৰে যে ইয়াৰ প্ৰতিবেশী দেশসমূহ, বিশেষকৈ ভাৰত আৰু ৰাছিয়াই বিশ্ব ৰাজনীতিৰ ভাৰসাম্য বজাই ৰখাত সহায় আগবঢ়াওক। এই কাৰণতেই বেইজিঙে এতিয়া ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। সীমান্ত সম্পৰ্কৰ প্ৰসংগও ৱাঙে চাৰিটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে। প্ৰথমে ভাৰত আৰু চীনে ইজনে সিজনক প্ৰতিদ্বন্দ্বী হিচাপে নহয়, অংশীদাৰ হিচাপে চোৱা উচিত। দ্বিতীয়তে সীমান্ত অঞ্চলত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাটো দুয়োখন দেশৰ স্বাৰ্থত অত্যন্ত প্ৰয়োজনীয়। তৃতীয়তে ব্যৱহাৰিক সহযোগিতাৰ জৰিয়তে ভাগ বতৰা উন্নয়নক অধিক প্ৰসাৰিত কৰাটো দৰকাৰ। আৰু চতুৰ্থতে
আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেলগে কাম কৰি গ্লোবেল সাউথক অধিক শক্তিশালী কৰাটো উচিত। এটা প্ৰশ্ন হৈছে চীনৰ পৰা অহা এই আহ্বানক কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। দৰাচলতে শেহতীয়া সময়ত ভাৰত আৰু চীনৰ সম্পৰ্ক ধীৰে ধীৰে উন্নত হোৱাৰ লক্ষণ দেখা গৈছে। কাজন আৰু তিয়ানজিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত হোৱা বৈঠকৰ পিছতেই দুয়োখন দেশৰ মাজত যোগাযোগ আৰু আলোচনা বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, দ্বিপাক্ষিক বাণিজ্য নতুন অভিলেখ সৃষ্টি কৰিছে। এই প্ৰেক্ষাপটত চীনৰ এই নতুন পদক্ষেপ কেৱল কূটনৈতিক বক্তব্য নহয়, ইয়াৰ মাজত এছিয়াৰ ক্ষমতাৰ পৰিৱৰ্তিত ভাৰসাম্যৰ স্পষ্ট প্ৰতিফলনো দেখা যায়। কাৰণ আজিৰ বিশ্ব ৰাজনীতিত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ অবিহনে এছিয়াৰ ৰাজনৈতিক পৰিৱেশ সম্পূৰ্ণ হোৱা সম্ভৱ নহয়।